मैं আজি आमार सिडली विधानसभा समष्टिर जी बाई इलेक्शनर আজি भोट आरम्भ होइसे। আজি मैं मोर जी भोट केन्द्र गुरुबासा हायर सेकेंडरी स्कूल इतना उपस्थित हुई मोर माँ लगत मैं इतना भोटदान प्रदान करूँ। तो आज मैं विशेषक सिडलीवासी राइजक सिडलीवासी भोटारक मैं शुभेच्छा दिसो माने शांतिरे सुशृंखला भावे आजिर जी भोटदानर प्रक्रिया जाते समाप्त करे। एटू गणतंत्ৰৰ এটা उत्सव এই उत्सव हिसाबे निजके उत्सवर एजन अंशीदारी हिसाबे सकलोৱে ग्रहण कर जाते आज भोट माने प्रक्रियात अंशग्रहण करे तार বাবে मैं UPPL दলৰ फाলৰ পৰা सकलो माने भोटदाताসকলক मैं शुभेच्छा जनाइছোঁ। আৰু যোৱা কেইদিন ধৰি যি নিৰ্বাচনী প্ৰচাৰ ইয়াত হৈছিল মানে এই নিৰ্বাচনী প্ৰচাৰত এটাও তেনেকা অঘটন বা তেনেকৈ কোনো বেয়া ঘটনা ইয়াত হোৱা নাই। তাৰ কাৰণে মই সিডলিবাসী ৰাইজক ধন্যবাদ দিছোঁ। বিশেষকৈ प्रमोद बरा डांगरियार नेतृत्वत जो 2020 सनर 27 जनवरी BTR रेकर्ड होवार पिছত प्रमोद बरा डांगरिया BTR चिफ होवार पिছত जी धৰণৰ परिवेश ইয়াত এটা সৃজনা হৈছে শান্তিৰ পৰিবেশ আৰু জাতি জনগোষ্ঠীৰ মাজত যে এটা মিলাপ্ৰীতিৰ যে এটা এনাজৰি যি ধৰণে ইয়াত টনকিয়াল হৈছে এইটো এটা আমাৰ কাৰণে শুভ লক্ষণ। আগন্তুক দিনত ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক একেলগে লৈ নেতৃত্ব দিব পৰা এটা দল হিচাপে UPPL আজি থিয় হৈছে। আৰু प्रमोद बरा डांगरियार जी ভিজন BTR লৈ এইটো তেখেতৰ ভিজনটো নিশ্চয় সফল হ'ব আৰু ইয়াত আমাৰ সমূহ জনগোষ্ঠীয়ে সুন্দৰভাৱে আমাক সমৰ্থন দি আগন্তুক দিনত আমাৰ কাম কৰিবলৈ সুবিধা দিব বুলি মই আশা কৰিছোঁ। বিশেষকৈ পৃথক ৰাজ্যলৈ দীঘলীয়া এটা সংগ্ৰাম হৈছে। এই সংগ্ৰামৰ ফলত 2003 BTC একৰ্ড হৈছে। আগ্ৰহ মহিলাৰী ডাঙৰীয়া BTCৰ চিফ হৈছে কিন্তু তেখেতে BTC চিফ হোৱাৰ পিছতো যোৱা তেখেতৰ যি সময়ৰ শাসনকালত ইয়াত কিন্তু যি গণতন্ত্ৰৰ যি সিস্টেম মানে ভোট লোৱা বা ভোট দিয়াৰ যি সিস্টেম এই ক্ষেত্ৰত মানে নিকা এইটো ভোট হোৱা নাছিল সকলোৱে গম পায়। আৰু মানে কোনোবাক ধমকি দি কোনোবাই হুমকি দি কিবা এটা ভয় দেখুৱাই ভোট তেখেতসকলে গ্ৰহণ কৰিছিল। কিন্তু प्रमोद बरा ডাঙৰীয়া শাসনত অহাৰ পিছত এই কমপ্লিট এইটো সিস্টেমটো চেঞ্জ হৈ গৈছে। ইয়াত ৰাইজে বা ভোটাৰে নিজে যাক বিচাৰে নিজে যাক ভাল পায় তাক নিজৰ মতে তেখেতসকলক ভোটদান কৰিবলৈ পাৰিছে। মানে এইটো আমি দেখিছোঁ ইয়াত পুলিচো নাই আপোনালোকে দেখিছে আপোনালোকে অলপ কৈছে ইয়াত পুলিচ প্ৰশাসন বহুত হৈছিল। আজি মানে এই সিডলি বিধান সমষ্টিত মানে কোনো এটা ভোট চেণ্টাৰে নাই যে ক'ৰবাত এটা প্ৰব্লেম হ'ব পাৰে। কিন্তু আমি দেখিছোঁ এটা চেঞ্জ হৈছে ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ চৰকাৰে কাম কৰিছে। গতিকে এজন আমাৰ ভিজনাৰী লিডাৰ ডাইনামিক লিডাৰ प्रमोद बरा डांगरिया निश्चय BTR 23টা জাতি জনগোষ্ঠী আৰু 35 লাখ মানুহৰ নেতৃত্ব দি ইয়াত সুন্দৰ এটা পৰিবেশ বনাবলৈ মানে সফল হৈছে আৰু আগন্তুক দিনত কাম কৰি যাব এইটো আপোনালোকক মই মানে কৈছোঁ আৰু ৰাইজকো মই শুভেচ্ছা দি আৰু সকলো ৰাইজক আকৌ এবাৰ মই আগবাঢ়ি ইয়াত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।